আজি আমি কম কেনেকৈ ছাগলী ফাৰ্ম খুলিছিলোঁ আৰু আপুনিও কেনেকৈ কি কৰিলে আপুনিও ছাকচেছ হ'ব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমি লৈছিলোঁ প্ৰথমতে আমাৰ ছাগলী 4টাহে আছিল আৰু 4টা লোকেল ছাগলী আছিল। এতিয়া আমাৰ তাত আছে F1, F2, F3 লৈকে আছে। এতিয়া আমাৰ ফাৰ্মত ছাগলী আছে 40টা ছাগলী। যেতিয়া আমি 4টা ছাগলী লোকেলহে লৈছিলোঁ, লোকেল ছাগলী 4টা দি F1, F2, F3 লৈকে যে ছাগলীকেইটা আমি প্ৰডাকশ্যন কৰিছিলোঁ, সেইকেইটা 4টা ছাগলী আমি লৈছিলোঁ ক'ৰ পৰা? আমি বজাৰত গৈ তাৰ পৰা লৈছোঁ লোকেল ছাগলীকেইটা। এখন ছাগলী আছিল 2 দাঁতৰ, সেইটো ল'লোঁ মই 6,000ত। আৰু এখন লৈছিলোঁ যে সেইটো 4 দাঁতত আছিল, 7,200 মান টকা দিছিলোঁ। এনেকৈ আৰু 2টা এনেকৈ লৈছোঁ, টোটেল মিলাই 24,000 মান হ'ল। তাৰপিছত কিছুমান দিন পিছত সেইকেইটা ছাগলী যে হিটত আহিল, প্ৰেগনেণ্ট হোৱাৰ টাইম হ'ল। তাৰপিছতো আমি এটা মেল লৈছিলোঁ, সেই মেলটো আমি বিটেল লৈছিলোঁ। কথা হ'ল যে বিটেলটো আমি কেনেকৈ লৈছিলোঁ। বিটেল মানে আমি ইউটিউবতে ভিডিঅ' চাইছিলোঁ, চাই আমি ললিত দাক ক'লোঁ, দাদা আমাৰ বিটেলৰ মেল এখন লাগে। পিছতে ললিত দাই ক'লে 1 মাহৰ মেলটো আপোনাৰ 15,000 টকা লাগে আৰু যিটো বডি ৱেইট আছে 25 কেজি, সেইটো লাগে আপোনাৰ 20,000 টকা। আমিতো ইমান টকা দি এখন মেল ল'ব নোৱাৰোঁ, কেলে আমাৰ হাতত ইমান টকা সেই সময়তে নাছিল। তাৰপিছত আমি কি কৰিলোঁ, কেলে আমাৰ মেল এখন লাগে, আমি তাৰপিছত ৰাজস্থানৰ ইউটিউবৰ ভিডিঅ' চালোঁ। তাত আমি চাই কিনি এইখিনি বুজিছোঁ যে তাত ইমান দাম নালাগে। আমাৰ ললিত দা অসমত যিমান দাম কৈছে ইমান দাম নালাগে। তাৰপিছত ভাবি আছোঁ মই যে বিটেলটো মেলটো যে সেইটো কেনেকৈ আনো আৰু ললিত দাৰ পৰা যদি আমি 1 মাহৰ 25 কেজি বডি ৱেইটৰ মেল লওঁ, তেনেহ'লেতো আমাৰ খৰচ কৰাব নোৱাৰোঁ। কেলে বিটেলৰ 25 কেজি বডি ৱেইট মানে 5-6 মাহৰ থাকে। আৰু যদি আমি খৰচ কৰাবৰ কাৰণে যদি লওঁ, তেনেহ'লেতো আমি 2 দাঁতৰ ল'ব লাগিব আৰু 2 দাঁত হ'লে আপোনাৰ বয়স হ'ব 1 বছৰ। তাৰপিছত মই আকৌ ৰাজস্থান ফোন কৰিছোঁ তাক ফোন কৰি দাদাক মই সুধিছোঁ যে দাদা মই মানে মেল এখন লাগে, মই কেনেকৈ কি কৰি মই পাম। পিছতে দাদাই ক'লে যে আপুনিতো ল'ব পাৰিব মেল এখন, তাৰ ৰেটটো হ'ব 340 টকা কেজি। আৰু আপুনি যিহেতু আপুনি খৰচ কৰাবৰ কাৰণে ল'ব, আপুনি 1 বছৰৰ মেল ল'ব লাগিব। আমি 1 বছৰৰ মেল আমি কৈছোঁ ঠিক আছে। আৰু 1 বছৰৰ মেলটো বডি ৱেইট হ'ব 55 কেজি। 55 কেজি আৰু 340 টকা কৰি 55 কেজি ওজনৰ মেলটো ল'লে 18,000 কিমান 700-600 ইমান হৈছিল। তাৰপিছতে মই কৈছোঁ যে ঠিক আছে, এইকেইটা পইচাটো মই এতিয়া আপোনাক দি দিলে পিছতে মালটো আমি ক'ত পাম আৰু কেনেকৈ পাম। পিছতে ৰাজস্থানৰ দাদা কৈছিল যে তুমি টকাকেইটা 1,000 টকা এতিয়া পঠাই দিয়া, তেনেহ'লে আমি তোমাৰ মালটো আমি ট্ৰেইনত বুক কৰাই তোমাক ফটো দি দিম, টিকেটৰ নম্বৰটো দি দিম আৰু ফটো দি দিম, তাৰপিছতে তুমি মাল পাই যাবা। আৰু তাৰপিছত মই দাদাক 1,000 টকা দিলোঁ। দাদা মাল কিনি ভিডিঅ' কৰাই কলিঙৰ মাল কিনি মোক চোৱাই ট্ৰেইনত বুক কৰাই তাৰপিছত বিলটি আৰু টিকেটৰ নম্বৰ দি দিলে মোক। তাৰপিছত বাকী কেইটা 20,000 টকা মানে দাদাক দিলোঁ, 20,200 টকা দাদাক দিলোঁ, মানে 15,000 টকা ট্ৰান্সপৰ্টৰ খৰচ। এনেকৈ আমি জাগীৰ ৰোডলৈকে মাল পাই গৈছোঁ। যিহেতু আমি নগাঁৱৰ জাগীৰ ৰোডত আহিছে মাল, জাগীৰ ৰোডৰ পৰা আমিহে নিছোঁ তাৰ পৰা। সেইকাৰণে মই কওঁ যে বিটেল ছাগলী নলোৱাটো ভাল, লোকেল ছাগলীতে আপুনি ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে ভাবি আছে নাই মই বিটেলেই ল'ম, তেনেহ'লে ডাইৰেক্ট ৰাজস্থানৰ পৰা যোগাযোগ কৰি আনিব লাগে। এনেতো বহুত ফ্ৰড আছে, টকা দিব নালাগে। আৰু আপোনালোকে যদি ভাবি আছে বিটেলেই ল'ব, তেনেহ'লে ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছৰ পৰা আমাৰ তাত পাই যাব কম দামত। ইমান দামো নালাগে, কম দামত পাই যাব। সেই ছাগলীটো চাগে চকুত কিবা পৰিল নেকি, ল'ৰাটো চাফ কৰি দি আছে। আৰু আজি কি ক'লোঁ কি নক'লোঁ বুজিছে যদি কমেণ্টত জনাব, আৰু কোনোবা যদি নুবুজিছে তেনেহ'লেও কমেণ্টত জনাব। এইকেইটা মানে এইকেইটা আছে, সেইফালে বাকীকেইটা আছে আৰু ফালে আৰু কেইটা আছে। সেইটো মানে বিটেল নহয়, এইটো বিটেলৰ ক্ৰছ হয়, বিটেল নহয়। এইটো বাৰবৰী হয়, সেইকেইটা বিটেলৰ এই সৰুকেইটা মানে বিটেলৰ ক্ৰছ হয়। सारी वीडियो देख लिया तो अच्छा ही लगा होगा ना, अच्छा लगा तो सब्सक्राइब कर दो ना।
साथ में लाइक भी कर दो ना।